আৰু আজিৰ নাটকৰ এয়া হৈছে নায়ক নায়িকা কাৱৈ মাছ। কাৱৈ মাছৰ সৈতে আজি ৰান্ধিম কচু মচন্দৰী নৰসিংহ দি তৰকাৰী। ইমান ডাঙৰ হৈছে এয়া ক'ত ফুলিব এতিয়া হ'বলা। এইজোপা হৈছে আম আদা। এইজোপা মানে কি হৈছিলে জুবিন দাৰ ঘৰলৈ গৈছিলোঁ, তাৰপিছত যাওঁতে জুবিন দাই মানে খাবলৈ দিছিলে ইমানখিনি মানে আম আদা। তাৰপিছত আনি পেলাই ইয়াতো লগাই দিলোঁ। এতিয়া চাওকচোন কি ধুনীয়াকৈ হৈ গ'ল। সকলোৱে মোক সুধি আছিলে যে বা আপুনি যে ইমান ডাঙৰ কেৰাহীত পিঠাগুড়ি ভাজিছে কি কৰিব। চবেই মোক কমেণ্টত দি আছিলে কেনেকৈ খাব, পিঠা বনাব বা কিবা কিবি অগ্ৰম বগ্ৰম ধেৰ, আৰু কিছুমানে হাঁহিছিলেও বাৰু যি নহওক সকলোকে জনাই দিওঁ আচলতে পিঠাগুড়িয়ে কি কৰিম। এয়া মায়ে বনাই আছে। এয়া আছিলে পিঠাগুড়ি আৰু এয়া হৈছে ভীমকল। দেখিছেনে? এইটো ভীমকল। অ' মা কি বনাব? এইটো ভীমকল আৰু পিঠাগুড়ি লাড়ু বনাম। পিঠাগুড়ি ভীমকলৰ লাড়ু। বৰ ধুনীয়া লাগে খাই। এই মজা। মই প্ৰথম যেতিয়া বিয়া হৈ গৈছিলোঁ তেতিয়া মায়ে বনাই খুৱাইছিলে, আৰু আকৌ আজি ইয়াত দেখিছে গুৱাহাটী ঘৰত। কালি 3টা ভীমকল কিনি আনিছোঁ। 3টা কিনি আনিছোঁ, দেখাই আছোঁ আপোনালোকক। চাওক এই 3টা ভীমকল দেখিছে। আমি মানে মানুহ 3টা যে সেইকাৰণে 3টা ভীমকল কিনি আনিছোঁ। কিমান লৈছে মই নাজানো, বাবাটোৱে আনিছিলে বাৰু। তাকে এতিয়া আমি ভীমকলৰ আজি পিঠাগুড়ি দি এয়া লাড়ু বনাই খাম। সেই দেখিছে আমাৰ লাডু ৰেডি। এয়া চাওক 3টাৰ কাৰণে 3টা। এয়া দেখিছে কি ধুনীয়া লাগিছে। এতিয়া আমি চাহৰ সৈতে খাম। 3টা লাডু এতিয়া 9 চিন্তা। এয়া ৰ'বাচোন, ভীমকল 3টাত কেইটকা লৈছিলে? 3টাত 20 টকা। 20 টকা। 20 টকা। ঠিকে আছে। 20 টকা দেবেন, জীৱনটা বঢ়িয়া বঢ়িয়া খাইবেন বুলি কৈছে। এতিয়া আমি খাম দেই। নমস্কাৰ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? মোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো কিহৰ বাবে বনাইছোঁ জানেনে? গেছ কৰক, মই নকওঁ। আপোনালোকে সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব লাগিব। আৰু মই ভালে আছোঁ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক। আৰু আজি আমাৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কিয়নো এইটো সকলোৰে আচলতে প্ৰয়োজনীয় ভিডিঅ' বুলি মই ভাবোঁ। গতিকে আপোনালোকে ইন ফিউচাৰ যদি ইচ্ছা কৰে কৰিব পাৰে। গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। এতিয়া ব'লক আমি ষ্টাৰ্ট কৰোঁ। আৰু এয়া আমাৰ খানা আহি গ'ল। ভীমকলৰ লাড়ু পিঠাগুড়িৰ সৈতে আৰু লগতে লাল চাহ। আপোনালোকে চাগে চাহৰ কালাৰটো দেখি ভাবিছে এটা কালাৰ বেছি এটা কালাৰ কম, মানে কম কালাৰটো মোৰ, বেছিটো বাবাটো। মানে কম কালাৰটোত কি হয়, মই চাহপাত খুব কমকৈ দিছোঁ আৰু চেনি নিদিয়া চাহ। আৰু সিফালটোত অকণমান কাৰাকৈ চাহপাত দিছে আৰু চেনি দিছে। গতিকে দেখিছে আমাক খোৱাও কিমান ডিফাৰেঞ্চ। বাবাটোৱে খাই এয়া, মই খাওঁ এয়া। বাৰু যি নহওক, এতিয়া আমি এয়া খাই লওঁ। ৰাতিপুৱা আজি মানে ব্ৰেকফাষ্ট এইটোৱে। গতিকে এয়া খাই লওঁ, কেনেকুৱা লাগে জনাওঁ। আপোনালোকেও খাব, এই গৰম দিনত বিশেষকৈ এনেকৈ খোৱাটো ভাল। অৱশ্যে ভীমকলৰ পানীটো খোৱাও ভাল দেই ৰাইজ। আপোনালোকে খায়নে নাখায় নাজানো, কিন্তু মই খাওঁ মাজে মাজে। ভীমকলটো মানে এনেকৈ কাটি কাটি পানীত তিয়াই থৈ পিছত চেকি পেলাই খাব লাগে। বিৰাট ঠাণ্ডা, আৰু যিটোহে গৰম পৰিছে এই পানীটোৱে কিন্তু বহুত শান্তি দিয়ে দেই। গতিকে ৰ'ব, এতিয়া খাই লওঁ। দেখি দেখি ৰৈ থাকিব পৰা নাই। মা লাড়ু ললে লাড়ুটো মুখতেই নুফুটা হৈ গৈছে। দি দিওঁ নি? কি নহয় নহয়, নেলাগে। ভাঙি ভাঙি অকণমানকৈ ডাঙৰ যে বহুত টেষ্টি। লাড়ুটোত এনেই চেনি দিয়ে, আজি চেনি দিয়া নাই, গুড় দিছোঁ। গাখীৰ দিছেনে মে? আৰু গাখীৰ দিছে, ভীমকলৰ পিঠাগুড়ি, ভীমকল পিঠাগুড়ি, গাখীৰ, গুড়। আগতে ঘৰত মানে গাঁৱত
গাঁৱতো বহুত পিঠা মানে কল নহয় জানো খাওঁতা নাই পেলাই দিয়ে গৰুক দিয়ে খাবলৈ দিলেও নেখাওঁ গালি পাৰি থাকে মাহঁতে ভাল বস্তু নেখাওঁ গুৱাহাটীলৈ অহাৰ পৰাহে কিছুমান বস্তু মূল্য বুজি পাইছোঁ এতিয়া ভীমকল এটা বিচাৰি গোটেইখন চলাফ কৰিবলগীয়া হয় ইফালে আকৌ শাক পাচলিৰ ক্ষেত্ৰতো কৈছোঁ ঘৰত আগতে সেইবোৰ বনালে খঙেই উঠে কি বনাইছ বুলি ঘুৰাই ভাতেই নাখাওঁ কিন্তু ইয়াত কি হৈছে সেইবোৰ পাচলি ক'ৰবাত পায় নেকি খেতি কৰি খাওঁ আৰু আজিকালি এনেকুৱা হৈছে গাঁৱত নোপোৱা বস্তুবিলাক চহৰত পায় আকৌ দেই ইয়াত আপুনি এইটো যি বিচাৰে চব পাই যাব মই নিজে আচৰিত হৈছে আমি কি ভাবোঁ গাঁৱৰ পৰা মানুহ আহিলে একদম মানে পিয়ৰ বস্তুটো লৈ আহিব শাক পাচলিয়ে হওক বা কিবাই হওক সাৰ চাৰ নিদিয়ে ফোন কৰোঁ এইটো লাগে সেইটো লাগে আকৌ ঘৰৰ পৰা ফোন আহে আমুক বস্তুটো নাই নহয় পাবলেই নাই কিন্তু গুৱাহাটী আপুনি গণেশগুৰি বজাৰখনলৈকে যাওক বা যিকোনো ডাঙৰ বজাৰ বেলতলা বজাৰলৈকে যাওক আপুনি আকৌ তাতে বিচাৰিয়ে পাব কালি যেতিয়া বেলতলা বজাৰলৈ গৈছিলোঁ লোকেল কাৱৈ মাছ কুচিয়া শিঙি মাছ তাৰপিছত ঔটেঙা ঢেকীয়া কচু এই বহুত হাবি যাবি ভীমকল কেনেকুৱা ভাল লাগে বজাৰখন দেখি তাৰপৰাই বজাৰ কৰি লৈ আহিছোঁ মানে খাবলৈ বহুত টেষ্টি আছে আপোনালোকে বনাই খাব দেই আপোনালোকে জনাব মোৰ ভিডিঅ'সমূহ কেনেকুৱা লাগে কেনেকুৱা ভিডিঅ' আপোনালোকে আশা কৰে বহুতৰে ডিমাণ্ড হোম টুৰ এটা দিব লাগে বা আপুনি ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধে কাপোৰৰ ভিডিঅ' এটা দিব এইবোৰ বনাবলৈ সময় নিমিলেচোন তথাপিও চেষ্টা কৰিম আৰু ভাল ভাল ভিডিঅ' আহি আছে গতিকে আপোনালোকে চাই থাকিব দেই এতিয়া মানে বাৰীৰ পৰা শাক ছিঙিবলৈ আহিছোঁ আজি এটা ভাল ৰেচিপি এটা বনাম আহকচোন কি শাক ছিঙো বৰষুণো দিছে ইয়াত দেখিছে মচন্দৰী কিমান হৈছে মচন্দৰী কিনি খাবলগীয়া হোৱা নাই ইয়াৰ পৰাই মাজে মাজে খাইছোঁ মই গমেই পোৱা নাই আৰু এয়া মধু বেচাটো মধু ইমান ধুনীয়াকৈ হৈছে আজি একদম ধুনীয়া ৰেচিপি এটা বনাব এই জিকাজোপা চোৱা আৰু হেৰি হৈ গ'ল আমাৰ আম দেখিছে ডাঙৰ হৈছে আগটো কাটি দিব লাগিব বুজিছা এতিয়া চাপৰতে লাগিব মানে এই কিনা আম খাইছিলোঁ আমি গুটিটো পেলাই দিয়া নহয় আচলতে মই গুটিটো পচাই থৈছিলোঁ তাত যেতিয়াই দেখিলোঁ যে শুন গুটিটোৰ পৰা গজালি মেলিলে পুলি এটা হৈছে এইখিনিতে ৰুই দিলোঁ আৰু সেইজোপা নৰসিংহ ৰুইছোঁ দেখিছেনে নৰসিংহজোপাও হৈছে ডাঙৰ হৈছে খালি মাজে মাজে জংঘলে বেৰি পেলাই এয়া হ'লে ভাল হ'ব আৰু এয়া আমাৰ হৈছে লাই 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 দেখিছে লাই হৈ গ'ল আমি খাব পৰা হৈ গ'লো অৱশ্যে খাইছোঁ এসাঁজ দেই প্ৰায় দুজোপা আমাৰ ডালিম দেখিছে ধুনীয়াকৈ হৈছে অকণ দীঘলকৈ বান্ধিব লাগিব ন
আকৌ আৰু পাত কেইটামান লৈ লৈছিলোঁ এইটো একদম প্ৰকাণ্ড ভেন্দি আছে মোৰ এতিয়া এইটো ভেন্দি দেখাম এইজোপা দেখিছে যে ইমান ডাঙৰ হৈছে এয়া ক'ত ফুলিব এতিয়া হ'বলা এইজোপা হৈছে আম আদা এইজোপা মানে কি হৈছিলে জুবিন দাৰ ঘৰলৈ গৈছিলোঁ তাৰপিছত যাওঁতে জুবিন দাই মানে খাবলৈ দিছিলে ইমানখিনি মানে আম আদা তাৰপিছত আনি পেলাই ইয়াতো লগাই দিলোঁ এতিয়া চাওকচোন ধুনীয়াকৈ হৈ গ'ল এয়া হৈছে নৰসিংহ তাৰপিছত এয়া হৈছে কচু শাক এয়া বাচি কুচি ধুনীয়াকৈ ফ্ৰিজত ভৰাই থৈছোঁ আৰু আজি এয়া দি এটি ৰেচিপি বনিব চাই থাকিব দেই ভিডিঅ'টো বহুত মিলে এইটো আছে ৰঙা ৰঙা কি ভোট জলকীয়া লোভ লাগিছেনে আপোনালোকৰ দেখি লোভ লাগিবই দিয়কচোন মই গম পাইছোঁ সকলোৱে লোভ লাগিব মোৰো এয়া জিভাৰ পানী ওলাই গৈছে আৰু বিশেষ কি এইটো যে দেখিব আৰু আজিৰ নাটকৰ এয়া হৈছে নায়ক নায়িকা কাৱৈ মাছৰ সৈতে আজি ৰান্ধিম কচু মচন্দৰী নৰসিংহ দি তৰকাৰী এইফালে আকৌ ল'ৰাজনে ৱাইফাই ইনষ্টলেশ্যন কৰি আছে ভিতৰতে দিছোঁ এইখিনিতে আৰু বৰ ধুনীয়াকৈ তেওঁ কামখিনি কৰি আছে এতিয়া ব'লক আজি আমি পাকঘৰলৈ যাওঁ আৰু পাকঘৰত আজিৰ বিশেষকৈ আপোনালোকক দেখুওৱা ৰেচিপিটো যিহেতু মই কৈয়ে আছিলোঁ কি বনাম সেই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ আৰু এয়া আৰম্ভ কৰাৰ আগতে যিহেতু মাছ কেইটামান দেখুৱাইছিলোঁ মাছকেইটাটো ফ্ৰাই কৰি ল'ব লাগিব আৰু মাছকেইটা ফ্ৰাই কৰি লোৱাৰ পিছতেই আমি তৰকাৰীখন বনাম মানে ৰান্ধিম আমি মানে ঘৰত এটা ৱাইফাই লগাইছোঁ আৰু ৱাইফাইটো ভিডিঅ' আহি আছে নেক্সট ভিডিঅ' আমি দেখাম কেনেকৈ ইনষ্টলেশ্যন কৰে কি কথা কি বতৰা সকলোখিনি আপোনালোকক ভিডিঅ' আকাৰে দেখাম কোনোবাই যদি ল'ব বিচাৰে নিজৰ ঘৰত লগাব পাৰে এয়াৰ ফাইবাৰ অৱশ্যে এইটো প্ৰমোশ্যনেল ভিডিঅ' নহয় তথাপিও আপোনালোকক কৈছোঁ আৰু মানে আমি লগাইছোঁ যিহেতু ভিডিঅ'টো আকৌ ৰিচেণ্ট ভিডিঅ' নহয় দেই মানে ভিডিঅ'টো কৰা দিন হ'ল মই অৱশ্যে দিবহে পৰা নাই তাৰ মাজতে আকৌ ভাইটি দুজনৰ কাৰণে চাহো বনাই আছোঁ কাৰণ তেওঁলোকে বহুত সময় ধৰি কামটো কৰি আছে আৰু চাহ একাপ খুৱাব লাগে তেওঁলোকক সেইকাৰণে ইফালে ভাতৰ কামো চলি আছে আনফালে আকৌ চাহৰ কামো চলি আছে চাহ মানে তেওঁলোকক লাল চাহ নাখায় গাখীৰ চাহ খাব সেইকাৰণে গাখীৰ চাহকে বনালোঁ আমাৰ ঘৰত গাখীৰ চাহটো খুব কম হয় মানে এতিয়া মা আছে কাৰণে গাখীৰ চাহটো খোৱা হয় মই বাৰু নাখাওঁৱেই আৰু বাবাটোও মাজে মাজেহে খায় কিন্তু আলহী দুলহী আহিলে গাখীৰ চাহকে দিয়া হয় আৰু বাকী মই চেনি নিদিয়া লাল চাহ তেনেকৈয়ে খাওঁ আৰু তেনেকৈ লাল চাহ কাপ খাই থাকিবলৈ পালে ভালো লাগে দিয়কচোন আৰু আজিকালি যিহে বেমাৰ নহয় জানো এই গাখীৰ চাহ এটা সময়ত কিন্তু নোখোৱা নহয় দেই সাংঘাতিক গাখীৰ চাহ খাইছিলোঁ মানে ৰাতিপুৱা খোৱাৰ পৰা উঠি প্ৰথম কাপ গাখীৰ চাহেদিহে আৰম্ভ কৰোঁ দিনটো আৰু তাৰ পিছতো সেই শেষৰ কাপ মানে গাখীৰ চাহেৰে শেষ কৰোঁ গতিকে তেনেকৈ গাখীৰ চাহ খাওঁতে খাওঁতে অকণমান প্ৰব্লেম হ'ল আপোনালোকে ভাবিছে চাগে ময়ো গাখীৰ চাহ খাইছোঁ নেকি নহয় দেই অকণমান কফিহে খালোঁ এতিয়া কফি খাই খাই খানাটোও বনাই থাকোঁ আৰু আপোনালোকৰ লগত কথাও পাতি থাকোঁ নহয় জানো আলুও ভাজিলোঁ মাছ ফ্ৰাইও হৈ গ'ল আৰু এতিয়া তেলতে পিঁয়াজ অকণ দিছোঁ অকণমান আদা নহৰু পেষ্ট দিম দি পেলাই এতিয়া আজি মেইন ৰেচিপিটো বনাম মানে আজি বনাবলৈ লৈছোঁ কচু আছে মচন্দৰী আছে নৰসিংহ আছে কচুখিনিহে কিনা আকৌ দেই বাকী বস্তু মোৰ ঘৰৰে ধুনীয়াকৈ ছিঙি আনি কাটি বাচি ধুই পখালি এয়া বনাবলৈ লৈছোঁ
আৰু এনেকৈ বহুত মানুহে মানে কচু ভাজিটো খায়, কিন্তু আজি মই বোলো কচু তৰকাৰীয়ে বনাই দিওঁ। তাৰপিছত ইয়াতে আকৌ অৱশ্যে টেঙা হ'বৰ কাৰণে মই মধুসোলেং দিছোঁ, আপোনালোকে দেখিছে। টেঙা মৰাও দিছোঁ, বিলাহী এটাও দি দিলোঁ যদি আকৌ টেঙা নহয়। আৰু এই গোটেইখিনি বস্তু গোটাই মেলি লৈ এয়া বনাই আছোঁ। অৱশ্যে তৰকাৰীখন সোনকালেই হ'ব। আৰু আনফালে আকৌ ল'ৰাকেইটাই কামো কৰি আছে নহয়, তেওঁলোকৰ কামো মাজে মাজে চাই থাকিবলগীয়া হৈছে। সকলো ফালেই মিলাই আছোঁ। বাকী ৱাইফাইটো লগাই লওঁ, তাৰপিছত ৱাইফাই নেটৱৰ্ক কেনেকুৱা আহে সেইটো ভিডিঅ' আহি আছে কৈছোঁৱে, আৰু সেইটো আপোনালোকক দেখাম সুন্দৰকৈ। আৰু এয়া চাওক ধুনীয়া হৈছেনে দেখিবলৈ। তাৰপিছত বইল কৰি থোৱা কচুখিনি দি পেলাই অকণমান ভাজি পানী দি দিলোঁ, গৰম পানী। মই আকৌ কচু বনালে কচুটো বইল কৰি লওঁ, মানে পাত কচুটোৰ কথা কৈছোঁ। আপোনালোকে বাৰু কেনেকৈ বনায় জনাবচোন। কেতিয়াবা মানে পাত কচুটো বইল নকৰাকৈও বনাওঁ, কিন্তু অকণমান খজুৱাই, সেইকাৰণে আজিকালি বইল কৰি লওঁ। এইকেইডাল ধনিয়া দেখিছেনে? বজাৰৰ পৰা আনিছিলোঁ মাত্ৰ 20 টকাত, মানে 5 জোপা 20 টকাত। বহুত দাম। আমাৰ ধনিয়া সিঁচিছোঁহে, গজাই নাই। এতিয়া ধনিয়াকেইডাল ধুনীয়াকৈ ধুই দিলোঁ, আৰু ইফালে বোলে ৱাইফাই কানেকশ্যনো হৈ গ'ল। আৰু আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আজি আমাৰ থালিখন এয়া। আজিলৈ বাই বাই।